নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসম জব চাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স অৰ্থাৎ এইমছৰ গুৱাহাটীত নতুনকৈ এটা পদ মুকলি হৈছে। আজিৰ ভিডিঅ'টোত এই পদটিৰ বিষয়ে আলোচনা কৰিম। ক'ত এপ্লাই কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, ইয়াত একেনে বিষয়বস্তু আলোচনা কৰাৰ চেষ্টা কৰিম। পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়োঁ। বন্ধু-বান্ধৱীসকল, ইয়াত চাব পাৰে এইমছ গুৱাহাটীৰ ফালৰ পৰা ওলাইছে জব নটিফিকেশ্যনটো। ইয়াত পোষ্টৰ নেম দিয়া আছে ডেটা এণ্ট্ৰি অপাৰেটৰ। টোটেল এটা পোষ্ট আছে। চেলাৰী দিয়া আছে 30,600K পাৰ মান্থ। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, মিনিমাম হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। লগতে কম্পিউটাৰ টাইপিং স্পীড বিচাৰিছে 15,000 কি ডিপ্ৰেশ্যন পাৰ আৱাৰ। লগতে যিসকলৰ বেচেলাৰ ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশ্যন নতুবা IT নতুবা কম্পিউটাৰ ছায়েন্সত বেচেলাৰ ডিগ্ৰী কৰা আছে, তেখেতসকলক প্ৰাধান্য দিয়া বুলি ইয়াত কোৱা হৈছে। লগতে আপোনালোকৰ এবছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ডাটা এণ্ট্ৰি ৱৰ্কত। তাৰপিছত এপ্লিকেশ্যন প্ৰচেছটো ইয়াত দিয়া আছে। আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এডভাৰটাইজমেণ্টখনৰ লগতে এপ্লিকেশ্যন ফৰ্মখন দিয়া আছে। সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব লাগিব। ফৰ্মখন ডাউনলোড কৰাৰ পাছত আপোনালোকে তাত নেম, ডেট অফ বাৰ্থ, এড্ৰেছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ আদি আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব লাগিব। লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লগত দিব লাগিব। তাৰপিছত এজ প্ৰুফ চাৰ্টিফিকেট, কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ লগত এটেচ কৰিব লাগিব। এই সকলোবোৰ ডকুমেণ্টছৰ চেল্ফ এটেচ কপি এবাৰ মাৰ্জ কৰি আপোনালোকে ওৱান ছিংগল PDF ফাইল বনাব লাগিব। তাৰপিছত এই PDF ফাইলটো আপোনালোকে ইমেইল কৰি পঠিয়াব লাগিব এইটো এড্ৰেছত। এড্ৰেছটো দিয়া আছে vteamsguwahati@gmail.com। এইটো এড্ৰেছত আপোনালোকে PDFটো পঠিয়াব লাগিব। লগতে আপোনালোকে ইমেইলৰ ছাবজেক্টত লিখিব লাগিব এপ্লিকেশ্যন ফৰ পোষ্ট অফ ডেটা এণ্ট্ৰি অপাৰেটৰ বুলি। ইয়াৰ বাবে লাষ্ট ডেট দিয়া আছে 19 ছেপ্টেম্বৰ 2025। আপোনালোকে 19 ছেপ্টেম্বৰ আগে বাই ইমেইল আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ ইণ্টাৰভিউ ডেট দিয়া আছে 25 ছেপ্টেম্বৰ। আৰু ভেন্যুটো দিয়া আছে এইমছ গুৱাহাটীত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। আৰু ইণ্টাৰভিউৰ দিনা অৰিজিনেল ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব। তাত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। বন্ধু-বান্ধৱীসকল, আজিলৈ আহিছোঁ। কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাব। আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে চেনেলক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম কাইলৈ নতুন এটা চাকৰি খবৰ সৈতে। আজিলৈ আহিছোঁ। বাই বাই।